গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। আজি এটা সুন্দৰ ৰাতিপুৱালৈ আগবাঢ়িছোঁ মোৰ বাৰান্দাত থকা ফুলখিনিৰে। সদায় দুৱাৰ খুলি সেইখিনিয়ে দেখি পাওঁ আৰু এটা ধুনীয়া বৰষুণৰ ৰাতিপুৱা এটা জীপাল, যিটো গৰম গ'ল তাৰপিছত যিটো বৰষুণ আহিছে, সঁচাকৈ খুব ভাল লগা বতৰ হৈ আছে। এয়া চাওকচোন, গোটেইখন মানে এনেই লেতেৰা হৈ থাকে, এতিয়া বৰষুণৰ পানী পৰি চব ধুনীয়াকৈ একদম পৰিষ্কাৰ হৈ আছে। তাৰপিছতে মোৰ এইখিনি মানি প্লেণ্টখিনি অলপমান শুকাইছে, কিছুমান পাতবোৰ মৰহি গৈছে যে, সেইবোৰকে অকণমান ৰাতিপুৱা সময়ত বোলো চাফাকৈ কৰি দিওঁ। অলপমান তাৰ পাতখিনি চাফা কৰি দিছোঁ। চাফা কৰি ভালো লাগে, পৰিষ্কাৰ লাগে দেখিবলৈ। আকৌ সুন্দৰকৈ হৈছে আৰু অলপ ঠিক কৰিব লাগিব এইখিনি, মানে অলপমান বৰ হাবি জাবি হৈ আছে, অকণমান ঠিক কৰিম। দুদিনমানৰ পিছত চেষ্টা কৰিম তাক অলপ কৰিবলৈ। তাৰপিছতে এইখিনি কৰি পেলাই ৰাতিপুৱাই গ'লোঁ বাৰীলৈ। দেখিছোঁ বাৰীত ভোট জলকীয়াকেইটা বৰ ধুনীয়াকৈ পকিছে, মানে একেলগে পকা নাই বাৰু, দুটা চাৰিটা পকিছে। সেইদিনাখন অলপমান ভোট জলকীয়া উঠালোঁ, তাৰপিছতে উঠাই পেলাই এতিয়া আজি আকৌ অলপমান যিকেইটা পকিছে, বৰষুণ দিলে আকৌ বেছি হেৰি হৈ গ'লে গেলি যাব নহয়, সেইখিনিকে উঠাব দিলোঁ। বৰ ভাল লাগে দেই, নিজৰ বাৰীৰ বস্তুবোৰ ছিঙি আনি চাই। জ্বলা খাওঁ নাখাওঁ সেইটো পিছৰ কথা, কিন্তু চায়ে কিন্তু খুব ভাল লাগে। আছে মোৰ বাৰীত কিবা কিবি অলপ চলপ আৰু হয় সৰু সুৰাকৈ। তাৰপিছতে এইখিনি জলকীয়া বাৰীৰে হয়, এইখিনি অকণ ৰ'দত দিছোঁ, তাৰ পিছদিনাখন ৰ'দত দিছোঁ। তাৰপিছত এইখিনি অকণ ভোট জলকীয়া আচাৰ বনাম বুলি এইখিনিও ৰ'দত দিছোঁ ধুই পেলাই। তাৰপিছতে এই মানুহটোক ক'লোঁ যে তই অকণমান হেৰি কৰ, এইবোৰ বৰ হাবি জাবি হৈ আছে, অকণ চাফা কৰ। চাওকচোন ফায়াৰ বলকেইটা কি ধুনীয়াকৈ ফুলিছে। এতিয়া কিন্তু বহুতখিনি কলি ওলাইছে দেই, মানে নাই বুলিও 10টামান টাবত মানে এই ফুলো হৈ আছে। ভাল লাগিব সেইখিনি ফুলিলে, এতিয়ালৈকে হোৱা নাই। তাৰপিছতে এইখিনি আৰু সি অকণ চাফা কৰিছে। তাৰপিছতে মোৰ এটা ষ্টাফৰ বিয়া আছিলে, গধূলিলৈ বিয়াখনলৈ, মন্দিৰত বিয়া পাতিছিলে, এনেই সৰু সুৰাকৈ মাতিলে, তালৈ গ'লোঁ, আশীৰ্বাদ দিলোঁ। যুগ্ম জীৱন সুখৰ হওক, আপোনালোকেও আশীৰ্বাদ দিব, তাহাঁতৰ যাতে যুগ্ম জীৱন সুখৰ হয়। তাৰপিছতে এওঁৰ বন্ধু আহিলে গুৱাহাটীৰ পৰা, এওঁৰ বন্ধু আৰু তেখেতৰ মিছেছ ক'লে আজি ব'লক অলপ ওলাই যাওঁ। বোলো ব'লক, সদায়তো আপোনালোকৰ ঘৰতে খাম, ওলাই গ'লোঁ। আমাৰ ঘৰৰ পৰা মানে এখন পাৰ্ম ৰিজৰ্ট বুলি এখন নতুন ৰিজৰ্ট এটা খুলিছে, তিনিচুকীয়াৰ পৰা অলপ আগত বাইপাছত। ধুনীয়া, তাৰ মানে ডেক'ৰেশ্যনবোৰ ধুনীয়া, দূৰৰ পৰা খুব এট্ৰেক্টিভ। ব'লক, আমিও যোৱা নাই, যাওঁ বাৰু তালৈকে। গ'লোঁ, ভাল লাগিছে, মানে সুন্দৰ। এয়া ৱাটাৰ ফাউণ্টেন দিছে, তাতে আমি দুয়োগৰাকী থিয় হৈছোঁ অকণমান ফটো এটা তোলোঁ বুলি, তুলি পেলাই আপোনাক দেখালোঁ। তাৰপিছতে এইবোৰ সিহঁতৰ তাত ফুলবোৰ লগাইছে, ভাল লাগিছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কো বনাই দিছে খেলিবলৈ। তাৰপিছত আমি আৰু ৰেষ্টুৰেণ্টত অৰ্ডাৰ কৰিলোঁ। প্ৰথমে চুপ অৰ্ডাৰ কৰিলোঁ ষ্টাৰ্টাৰ হিচাপে, বোলো চুপকে লওঁ আৰু চুপ ল'লোঁ। এওঁলোক দুজনে ল'লে লেমন কৰিয়েণ্ডাৰ, আৰু আমি ল'লোঁ কি টমেটো য়াম। কিন্তু ভাল নহয় খাবলৈ টমেটো য়ামটো, কিন্তু মই আগতে বেলেগত খাইছোঁ, কিন্তু ভাল লাগিছিলে। তাৰপিছত ৰাতিটো আৰু তেনেকৈ থাকি মেলি ডিনাৰ চিনাৰ কৰি আহি পিছদিনাখন ইহঁতে ওলালে যাবলৈ গুৱাহাটীলৈ বুলি। তাৰপিছতে এয়া অকণমান এয়া আৰু আমাৰ অসমৰ সন্মান, সেউজীয়া পাত, চাহপাতৰ, ভাল লাগে চাহপাতবোৰ চাহ, একদম গ্ৰীণ। মানুহবোৰে এতিয়া পাতবোৰ উঠাই আছে ওপৰত, সেইবোৰকে অকণমান ভিডিঅ' ক্লিপ এটা ৰাখিলোঁ, কেতিয়াবা চাই ভাল লাগে এইবোৰ। তাৰপিছতে সেয়া চাওকচোন কি ধুনীয়াকৈ ছিষ্টেম কৰা হৈছে, সেয়া ওপৰলৈ গৈছে, আকৌ সিহঁতি ল'ব, আকৌ ঢালিব, এইটো এটা প্ৰচেছ। তাৰপিছত সেই ভোট জলকীয়াখিনি যে কাটিছিলোঁ, কাটাটো আপোনালোকক নেদেখুৱালোঁ ন, কাটিছিলোঁ ভোট জলকীয়াখিনি, তাকে বোলো এটা সৰিয়হ দি পেলাই অকণ আচাৰ বনাই থওঁ। সেই সৰিয়হখিনি মানে কি কৰিলোঁ, ভিনেগাৰত তিয়াই থ'লোঁ, 2 ঘণ্টামান তিয়াই থ'লোঁ। তাৰপিছতে কি কৰিলোঁ, তাতে অলপ আদা দিলোঁ, আদা দি পেলাই মই মানুহজনীক ক'লোঁ তই অকণ পিচি দে এইখিনি, তাই মিক্সিত মাৰি দিলে এইখিনি ভোট জলকীয়াখিনি। তাৰপিছত এইখিনি পিচা হৈ গ'ল,
ভোট জলকীয়াখিনি কাটি থ'লে কিমান ধুনীয়া লাগিছে ন, ৰংটো দেখিয়ে ভাল লাগিছে। খাওঁ নাখাওঁ পিছৰ কথা। আচাৰ কৰাটো মোৰ এটা চখ কিন্তু। তাৰপিছত তাতে দিলোঁ হালধি, অকণমান জলকীয়া গুড়ি, হালধি গুড়িটো দিছোঁ আকৌ ৰংটো মানে ভাল হ'বলৈ আৰু। জলকীয়া গুড়ি দিলোঁ, অকণমান জিৰা দিলোঁ, অকণমান ধনিয়া দিলোঁ, নিদিবও পাৰে, মই এনেই দিছোঁ আৰু অকণমান, পাঁচফোৰণ চাচফোৰণ দিয়া নাই যে, সেইটো কাৰণে এইটো দি দিছোঁ আৰু। দি পেলাই তাক খুব ভালকৈ মিহলি কৰিলোঁ। নিমখটো অকণ বেছিকৈ দিব লাগে। মই মানে আপোনালোকৰতো ৰেচিপি হিচাপে নাই দিয়া দেই, মই যে বনাইছোঁ সেইটো আৰু কি কৰিমনো আৰু, সেইটোকে অকণমান ৰেকৰ্ডিং কৰি ল'লোঁ আৰু। তাকে বোলো আপোনালোকক দেখুৱাওঁ। চবেই বনায়, বনোৱাটোতো চবেই বনায়, চবৰে পদ্ধতিটো বেলেগ বেলেগ আৰু বতৰৰ সময়ততো আৰু চবেই আচাৰ বনাবই, পৰাই নোৱাৰাই যেনেকৈ হ'লেও অকণ আচাৰ থ'বই লাগিব। আমৰ দিনত আম, কঁঠালৰ সময়ত কঁঠাল, চব আৰু। জলফাইৰ সময়ত জলফাই, নেমু টেঙা, জলকীয়া এইবোৰ থাকে আৰু। তাৰপিছত সেইখিনি দি পেলাই ভালকৈ মিহলাই ল'লোঁ, মিহলাই পেলাই জলকীয়াখিনি দি দিছোঁ। ধুনীয়া লাগিছে, এটা ৰং মানে প্ৰাকৃতিক ৰংবোৰ সঁচাকৈয়ে বৰ ধুনীয়া। আমি আৰ্টিফিচিয়েল যিমানেই কালাৰ যেনেকুৱাই নিদিওঁ, কিন্তু প্ৰকৃতিয়ে যিটো ৰং দিয়ে সেই ৰঙৰ ওপৰত আৰু ৰং নাই কিন্তু। কি ধুনীয়া লাগিছে দেখিবলৈ, দেখিয়ে খাওঁ খাওঁ লাগিছে। তাৰপিছত সেইখিনি ভালকৈ লৰাইছোঁ, ভালকৈ হেৰি কৰি তাত আকৌ এতিয়া অলপমান মানে মই সেই পিছাৰ সময়তে অলপমান ভিনেগাৰ অলপ উলিয়াই থৈ দিছিলোঁ। তো সেই ভিনেগাৰখিনি তাতে এতিয়া ঢালি দিম। কিন্তু ভিনেগাৰ আৰু অকণমান দিব লাগিব চাগে, নাজানো বাৰু, বৰ্তমান ইমানখিনিয়ে দি থওঁচোন। দিব লাগিব আৰু অলপ পিছত হ'লেও। তাৰপিছত সেই ভিনেগাৰখিনি আৰু যি অকণ কাপত আছিলে সেইখিনিও গোটেইখিনি দি দিলোঁ। দি পেলাই এতিয়া লৰাই, তাৰপিছত তাত অলপমান তেল দিব লাগিব। কিন্তু এনেও যেতিয়া আপুনি সৰিয়হখিনি ৰ'দত দিব তাৰ পৰা অকণমান তেল ওলাবই বাৰু, তথাপিতো তেলটো লাগিবই আৰু, নহ'লেতো আচাৰটো আকৌ বেয়াও হৈ যাব নহয়। ইমান হেঁপাহত বনাইছোঁ, আলহী আহিলে দিব লাগিব, কোনোবাই খুজিলে অকণমান দিব লাগিব। তাৰপিছত নাই, নিমখটো অকণ কম হ'ব নেকি, আৰু অলপ নিমখ দি দিলোঁ সেইকাৰণে তাত। মানে যোনে যেনেকুৱা আন্দাজত নিমখ খায় আৰু। কিন্তু মই চেলেকি চোৱা নাই কিন্তু, এইটো টেষ্টো কৰা নাই তাক। তাৰপিছতে সেইখিনি কৰি আৰু তাতে বোলো এতিয়া অলপ মিঠাতেল দি দিওঁ। অলপ মিঠাতেল দিলোঁ, দি পেলাই লৰাইছোঁ। চাওকচোন মিঠাতেলটো দিয়াৰ লগে লগে ৰংটো, মাই গড। তাৰপিছত দেখিছোঁ আৰু অকণ কম হৈছে, মই ক'লোঁ আৰু অকণ ঢাল মিঠাতেল অকণমান। তাৰপিছত আৰু এইখিনি আৰু দি পেলাই আৰু মই এতিয়া কেৰাহীখনতে মানে দুদিনমান মই তাক ৰ'দত দিম, তাৰপিছতহে বটলত ভৰাম। আপোনালোকক বটলত ভৰোৱা সেইটো মানে নহ'ল আৰু দিয়াটো, মই এনেকৈ মানে ৰ'দত দিম 2-3 দিন ঢাকি পেলাই, চালনী বা কাপোৰ এখন দি বা নেট এখন দি পেলাই ঢাকি পেলাই ৰ'দত দিম। এইখিনি হৈ গ'ল আৰু আচাৰ। এইখিনি আৰু যেতিয়া বটলত ভৰাম, তাৰপিছত আৰু খোৱাৰ উপযোগী হৈ উঠিব। আপোনালোকেও বনাবচোন, আৰু আপোনালোকে কেনেকৈ বনায় দেখুৱাব দেই। আজিলৈ ইমানেই, আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰে বা